हेलो डियर मैथमेटिक्स लभार्स वेलकाम बैक टू अंक शास्त्र और आजिर भिडिओत कथा कबले गई आছো এটা বিশেষ নম্বৰৰ বিষয়ে আৰু সেইটো নম্বৰক কোৱা হয় মুনচাউসেন নম্বৰ। তো মুনচাউসেন নম্বৰ কি সেইটোক এটা উদাহৰণৰ সৈতে কৈ আছো। তো মুনচাউসেন নম্বৰ বৰ্তমানলৈকে 10 ভূমিত মানে বেস 10 ৰ নম্বৰত মাথন এটাই পোৱা গৈছে বৰ্তমানলৈকে আৰু সেইটো হ'ল 3435। তো ইয়াৰ বিশেষত্ব কি স্পেশালিটি কি সেইটো চাবলৈ হলে আপোনালোকে অলপ লক্ষ্য কৰক যে যদি আমি 3 to the power 3 plus 4 to the power 4 plus 3 to the power 3 plus 5 to the power 5 মানে যি কেইটা ডিজিট আছে সেই কেইটা ডিজিটৰে পাৱাৰ নিজে কৰি যোগ কৰি দিওঁ তেতিয়াহলে সংখ্যাটো নিজে আহিব। তো 3 to the power 3 plus 4 to the power 4 plus 3 to the power 3 plus 5 to the power 5 কৰিলে হ'ব 3435 আৰু এইটো প্ৰপাৰ্টি থকা বৰ্তমানলৈকে জ্ঞাত এইটোৱে একমাত্ৰ নাম্বাৰ বেস 10 ৰ সংখ্যা। তো সেইকাৰণে আৰু এইটোক মুনচাউসেন নম্বৰ বুলি কোৱা হয় আৰু তেনেকুৱা বিশেষত্ব থকা নিয়াৰলি তেনেকুৱা বিশেষত্ব থকা আন এটা নম্বৰ আছে সেইটো হ'ল 438579088। তো এইটোক যদি কি কৰোঁ 4 to the power 4 plus 3 to the power 3 plus 8 to the power 8 plus 5 to the power 5 plus 7 to the power 7 plus 9 to the power 9 plus 0 to the power 0 plus 8 to the power 8 plus 8 to the power 8 কৰো তেতিয়াহলে আহিব 438579088। কিন্তু ইয়াতে এটা সমস্যা আছে বা প্ৰবলেম আছে সেইটো হল 0 to the power 0। এটোৰ ভ্যালু যোগ কৰিলে সেই সংখ্যাটোই আহিব যদিহে 0 to the power 0 ৰ ভ্যালু 0 বুলি ধৰা হয়। কিন্তু এটোই হল মেইন প্ৰবলেম কাৰণ 0 to the power 0 ৰ ভ্যালু আনডিফাইন্ড। কিয়? কাৰণ আপোনালোকে ধ্যান কৰক যদি যিকোনো সংখ্যাৰ পাৱাৰ 0 কৰা হয় এনিথিং টু দ্য পাৱাৰ 0 তেনেহলে সেইটো হয় 1 আৰু 0 ৰ পাৱাৰ যদি যিকোনো কৰা হয় মানে 0 টু দি পাৱাৰ এনিথিং তেতিয়াহলে হয় 0। কিন্তু তেতিয়াহলে 0 টু দি পাৱাৰ 0 ৰ ক্ষেত্ৰত কি হ'ব 1 হ'ব নে 0 হ'ব আপোনালোকে ভাবি যাওক। গতিকে সেইটো আনডিফাইন্ড বুলি ধৰি লোৱা হয় আনডিফাইন্ড কাৰণ সেইটো আমি ডাইৰেক্টলি ডিফাইন কৰিব নোৱাৰো। কি ধৰিম 0 ধৰিম নে 1 ধৰিম কাৰণ দুটো বস্তু একেলগে মিলি গল। তো তেনেকুৱা ক্ষেত্ৰতে এইটো নম্বৰ মুনচাউসেন নম্বৰ নহয় কিন্তু নিয়াৰলি ক্লোজ টু মুনচাউসেন নম্বৰ আৰু 0 টু দি পাৱাৰ 0 ৰ কাৰণে কন্ট্ৰভাৰ্চিয়েল হোৱাৰ কাৰণে এইটো নহল। তো মুনচাউসেন নম্বৰৰ লগত মিল থকা আন এটা নম্বৰ আছে সেইটো হ'ল 4155। ইয়াৰ যদি কি কৰো আমি ডিজিট বিলাকৰ মাজতে পাৱাৰ বিলাকে ডিজিট বিলাকে কৰো কিন্তু উলট পালটকে কৰো মানে যদি লিখো 4 to the power 5 plus 1 to the power 4 plus 5 to the power 1 plus 5 to the power 5 মানে সেইকেইটা অংকই ডিজিট বিলাক সেইকেইটাই কিন্তু পাৱাৰ বিলাক নিজৰ নকৰি উলট পালট কৰি কৰিলো তেতিয়াহলেও সামটো যেটো আহিব সেইটো 4155 আহিব। কিন্তু সেইটো এটা মুনচাউসেন নম্বৰৰ লগত মিল থকা এটা নম্বৰ কিন্তু পিওরলি মুনচাউসেন নম্বৰ বৰ্তমানলৈকে এটাই আৰু সেইটো হ'ল 3435। তো আশা কৰো আপোনালোকে বুজি পাইছে আৰু আজিৰ কাৰণে ইমানেই। থ্যাঙ্কস ফর ওয়াচিং। ধন্যবাদ।